বনাই দিবচোন ভালকে কথা কানি নিদিয়ে অ মানুহজনে খালি আৰু তলকে যাব আৰু বাইদেউৰ কথা শুনিবা মোৰ কথা গুৰুত্বই নিদিয়ে ময়ো কম নহয় আজিকালি ময়ো পাত্তা নিদিওঁ নহয় দিয়ক মোৰ কথা নুশুনে যদি মোক কিটা কাপেছে তেওঁৰ কথা শুনি থাকিবলৈ কাৰণে থাক একো নবনাওঁ ভালকে আজিকালি খানাও নবনাওঁ নহয় তিতা কেলা খোপা বনাই দিছোঁ খাব আৰু আগতে ভাল ভাল বনাই দিওঁ যে চল পায় আজিকালি নবনাওঁ বাইদেউ বনাই দিবা আকৌ মোৰ কথা নুশুনে নহয় বাইদেউৰ কথাই শুনি থাকে পাউকেল মছলা আজি তিতা কেলাকে খুৱাম বাপেকে মানে কাইলৈ আলহী আহিব নহয় এক দুজনী হাঁহ লৈ আহিছোঁ আৰু সেই মাছো লৈ আহিছোঁ দেই লগতে বাচি মেলি আজি থৈ দিবা সময় নাই ককাইলৈ হেৰি মোৰ নামতে চাবলৈহে আহিব কিবা আপুনি ইমান আৰু একেবাৰে হাঁহ আনিব লাগেনে এজনী আনিলেও হ'লহেঁতেন দুজনীনো কেলৈ আহি লৈ আহিছে সেই তুমি মনে থাকা বাইদেৱে কৈছে হাঁহ দুজনী আনিবলৈ তাৰপিছতে মাছ আনিবলৈ চব্জি বজাৰ কৰিলোঁ চব বাহিৰতে থৈ দিছোঁ তুমি কি জানাহে আৰে কমচে কম আমাৰ সন্মান আছে হ'লে আৰু প্ৰথম মাহতেনো ইমান পইচা খৰচ কৰিবলৈ আপোনাৰ কি দৰকাৰনো ভয় বা নহয় আকৌ ঠিকেই নাই এই তুমি কি জানাহে বাইদেৱে কৈছে নহয় ল'ৰাটো বোলে বহুত ভাল তোমালোকে আৰু সেইবোৰকে ভাল পোৱা তোমালোকৰ কথা জানো নহয় মই বাৰু সেই চব বাদ দিয়া খাবলৈ কি বনাইছা আজি তিতাকেৰেলা বনাইছোঁ তুমি জানা নে নাজানা মই যে তিতাকেৰেলা খাই বেয়া পাওঁ বাইদেৱে কৈছে তিতাকেৰেলা বনাবলৈ বাইদেৱে ক'লে যেনিবা তিতাকেৰেলা বনাবলৈ সেইবুলি তুমিও কি তিতাকেৰেলা বনাব লাগে নি আৰু বাইদেৱে যে দুজনী হাঁহ আনিব কৈছে বুলি আপুনি যে দুজনী হাঁহ আনিব লাগে বুলি কথা আছিলে নেকি নিজে কি নাজানে ঘৰত মানুহ কেইজন আছোঁ আৰু ল'ৰাঘৰক ল'ৰাটোহে আহিব চাবলৈ দুটাকে হাঁহ লৈ আহিছে এজনী নাকাটো এজনী পুহিম ঘৰত এইবোৰকনো কথা কয় ইমান মোক চাৰো এইবোৰ পাইছে আজি মজা ভাল মজা পাইছে এনেকেই মজা দি থাকিম মই আৰু বাইদেউৰ কথা শুনিবা আৰু এনেকেই মজা দি থাকিম মই খাব আজি তিতাকেৰেলা বৰ কম কৈ থাকে ন তিতাকেৰেলা নেখাওঁ বুলি আজি খুৱাম বাপেকে তিতাকেৰেলা ৰহ বাহিৰলৈ যাওঁচোন কি চব্জি আনিছে চাওঁগে নহ'লে আকৌ সেইজনী আকৌ কেনেবাকৈ টোপোলা বান্ধি নেকি আকৌ ঠিক নাই নহয় গোটেই বজাৰখনে উঠাই আনিলে যেন পাইছোঁ কাইলৈ ল'ৰাটো আহিবহে একেবাৰে বজাৰ কি চাবা ইমান গাল বজাৰ যে আজিলৈকে আমাৰ ঘৰত কৰি পোৱা নাই পাই এইটো কি আকৌ পিঁয়াজ একেবাৰে দুফাল কৰিয়ে আনিছিলে নে ভাল নে বেয়া চাইছিলে আকৌ হ'ব পাৰে আকৌ দেই আজিকালি আৰু ঠিক নাই নহয় মানুহবোৰ আকৌ সেই টেষ্টিং কৰে নহয় বাকীখিনি বাৰু চিনি পাই আছোঁ এই ৰঙা এইটো কি হয়নো আজি প্ৰথম দেখিছোঁ বাকীখিনি চিনি পাইছোঁ বাৰু এইটোনো কি হয় ৰঙাটো জানো আৰু চাওক আমি আৰু ইমান গাল চব্জি আজিলৈকে কিনিয়ে পোৱা নাই আমি আৰু ফুলকবি বন্ধাকবি আৰু লাই শাক পালেং শাক আৰু এইবোৰহে খাই পাইছোঁ এইবোৰ আৰু ৰঙা খাই পোৱা নাপায় তই আকৌ কিনি যাওঁ ক'লেনো যাম আৰু এই তিনিআলিৰ পৰা আহোঁগৈ আৰু ৰচোন তই যে ইমান চব্জি খোপা যে চাই আছ ভিতৰলৈ লৈ যাব পৰা নাই এইবোৰ নিম জানো নহয় মই পিছে ভনী কচোন এই ৰঙাটো কি হয়নো এইটো কেপাচিকাম বুলি কয় কেপাচিকাম এইটো আকৌ কেনেকুৱা চব্জি আমাৰ গাঁৱতচোন আজিলৈকে এনেকুৱা কেপাচিকাম বুলি চব্জি শুনাই নাইচোন এই বাইদেউ আমাৰ এই টাউনলৈ গৈছিলে যে সেই টাউনৰ পৰা আনিছে আকৌ এই বাইদেউ জানো নাই এই কেপাচিকাম চব্জিটো যে এইটো যেতিয়া মাংসৰ লগত দি দিয়ে আৰু কেনেকুৱা বঢ়িয়া লাগে আমাৰ মইনামতি আকৌ বিৰাট ধুনীয়া বনায় আমাৰ এওঁ খাই বেলেগ ভাল পায় হেৰি নামটো কৈছে তাই মোক কিবা হেৰি বুলি কয় চুলি চিকেন বুলি কয় চুলি চিকেন মানে মাংস বুলি কয় জানে আৰু ন আৰু মানে আগত আৰু সেই চুলিটো লগাই দিয়ে আৰু মানে কেপাচিকামবোৰ দি দিয়ে যে আৰু লগত সেইকাৰণে তাক চুলি চিকেন বুলি কয় জানো আৰু পাই আমি আৰু সেই মাংস আৰু হেৰি জোলে খাওঁ আৰু ফ্ৰাই খাওঁ আৰু বাকী আৰু সেই এইবোৰ চুলি চিকেন ফুকেন খাই পোৱা নাপায় কেনেকুৱা আকৌ বস্তু এইবোৰ চুলি চিকেন আজিহে শুনিছোঁ পাই আকৌ তইনো ক'ত জানিবি আৰু তইনো এইবোৰ ক'ত খাই পাইছ আৰু ৰাম ইমান খোৱা বজাৰ কৰি আনিব লাগেনে হে গোটেই বছৰৰ বজাৰ কৰি আনিলে যেন পাইছোঁ নকৰিব নি আকৌ কাইলৈ আকৌ ল'ৰাটো আহিব নহয় সেইকাৰণে আৰু বাপেৰে যি বনাওঁ আৰু চব বনাবলৈ কাৰণে তহঁতক যোগাৰ দি দিছে এতিয়া বনোৱাতহে জোৰ মই হ'লে বনাবলৈ নাই আপোনালোকে বনাব আপোনালোকেনো কেলৈ আছে আৰু আপুনিতো বনাব পাৰে দিনৰ দিনটোতো এনেই বহি থাকে
লাও পাত কচু পাত অমনামতে হাই নহয় তই যে বনাও চুলি চিকেন বনাবি দেই কেপাচিকামৰ লগত কি আকৌ চুলি চিকেন আৰু কি কেপাচিকাম কেলে আকৌ এই ৰঙা ৰঙাটো মায়ে আকৌ এইটো বোলে কেপাচিকাম চব্জি এইটো কেপচিকাম বুলি কয় কেপাচিকাম বুলি নকয় আৰু চুলি চিকেন বুলি নকয় নহয় চিলি চিকেন বুলিহে কয় মানুহ মাৰিবি আৰু তয়ো দেই এই হয় নেকি ময়ো আৰু দেই এজনী আৰু ভাল আকৌ বুৰবাক নিজেতো বুৰবাক লোককো বুৰবাক কৰিবি মই ভাবিছো কিবা চুলিও কিবা সেই চিকেন খাই নি আৰু ভাল আৰু তয়ো আৰু মই আৰু আৰু তহঁতে আৰু জানোৱে আৰু ন মোক খেলি মেলি হৈ গৈছিল আৰু দেখিছেনে বন্ধুসকল আমাৰ মাজনী আকৌ বৰ জমনি আকৌ দেই মাজে মাজে আকৌ ভাল জমাই থাকে আকৌ বাকী বন্ধুসকল আমাৰ ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে আৰু এনেদৰে আমাক মৰম দি যাব লগতে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব